নমস্কাৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ ৰিজাল্ট সম্পৰ্কত গুৰুত্বপূৰ্ণ আপডেট দিব বিচাৰিছোঁ কাৰণ বহু ছাত্ৰ ছাত্ৰী লগতে অভিভাৱকসকলেও এই ৰিজাল্টৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে যেহেতু কেৰিয়াৰৰ এটা বহু গুৰুত্বপূৰ্ণ এক্সাম হয় এইটো আৰু এই ক্ষেত্ৰত আজি ভিডিঅ'টোত জনাব বিচাৰিছোঁ যে এটা বিশেষ কাৰণত অকণমান দেৰি হৈছে ৰিজাল্ট কিয় দেৰি হৈছে ভিডিঅ'টোত জানিব পাৰিব আৰু কেতিয়ালৈ ৰিজাল্ট আহিব জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাব আৰু আগলৈ ফৰৱাৰ্ড কৰি দিবলৈ নাপাহৰিব যেহেতু আজিকালি বহুতো ফেক নিউজ ছ'চিয়েল মিডিয়াত চলি থাকে সেই ৰিয়েল ফেক্টটো জনাব বিচাৰিছোঁ চাওক আমাৰ যিসমূহ চেণ্টাৰত বহি চেক কৰা হয় যিসমূহ জোন আছে তাত এটা বিশেষ চেঞ্জ জনা হৈছিলে আৰু সেইটো হৈছে যে আগতে যিখিনি কপি চেক কৰিবৰ বাবে প্ৰক্ৰিয়া সেইটোতো চলিয়ে আছে প্ৰথমে এক্সামিনাৰে বহি চাব তাৰ পাছত স্ক্ৰুটিনাইজাৰে স্ক্ৰুটিনি কৰিব এগেইন হেড এক্সামিনাৰ থাকিব তাৰ পিছত যেটো প্ৰাপ্ত নম্বৰ ছাত্ৰ ছাত্ৰীৰ সেইখিনি এতিয়া জোনসমূহে মানে পৰীক্ষাৰ চেণ্টাৰসমূহতেই ইনভিজিলেটৰৰ দ্বাৰাই যিসমূহ জোনৰ নিৰীক্ষক থাকিব তেওঁলোকৰ হতুৱাই আকৌ এই গোটেইখিনি মাৰ্ক অনলাইন পৰ্টেলত আপডেট দিয়াৰ বাবে কাউন্সিলৰ পৰা নিৰ্দেশনা দিয়া হৈছে যাৰ বাবে এই মাৰ্কখিনি পুনৰ সেই চেণ্টাৰসমূহে অনলাইন পৰ্টেলত আপডেট কৰি দিবলগীয়া হৈছে এজন এজনকৈ আৰু যাতে ভুল হৈ নাযায় তাৰ বাবেও কাউন্সিলে খুব সুন্দৰ পদক্ষেপ লৈছে মাৰ্ক এবাৰ এন্ট্ৰি কৰিলেই নহ'ব ভেৰিফাই কৰি আকৌ এন্ট্ৰি কৰিব লাগিব আৰু এই প্ৰচেছটোৰ বাবে দুই এটা চেণ্টাৰৰ কপি চোৱা কাম অকণমান লেট হৈ গৈছিলে আৰু যাৰ বাবে ইতিমধ্যে কাউন্সিলে ডেডলাইন দিলে আৰু ডেডলাইন অলৰেডি পাৰ হ'ল গতিকে নিশ্চিতভাৱে সকলো জোনৰ কাম কমপ্লিট হৈছে গতিকে অহা এসপ্তাহ 10 দিনৰ ভিতৰত হয়তো আমাৰ কাউন্সিলে নাইবা শিক্ষামন্ত্ৰী মহোদয়ে আপডেট দিব বা মুখ্যমন্ত্ৰী মহোদয়ে তেওঁৰ পেজত আপডেট দিব তেতিয়ালৈকে অপেক্ষা কৰক তাৰ বাদে বাকি সোশ্যাল মিডিয়াত যিবোৰ নিউজ প্ৰচাৰ হৈ আছে প্ৰত্যেক দিনাই দেখিছো ষ্টুডেণ্টসমূহে বহু আগ্ৰহেৰে 9টা 10 লৈ অপেক্ষা কৰি থাকে আজি ৰিজাল্ট দিব কাইলৈ দিব আসলতে এই সকলোবোৰ ভুৱা নিউজ হয় গতিকে অহা এসপ্তাহ 10 দিনৰ ভিতৰত হয়তো আপোনালোকে ৰিজাল্ট লাভ কৰিব গতিকে অকণমান ধৈৰ্য ধৰক অলৰেডি চেকিংৰ বাবে যি ডেডলাইন দিয়া হৈছে কাউন্সিলৰ পৰা পাৰ হৈ গৈছে সো অলপ ৱেইট কৰক নিশ্চয় আপোনালোকে ৰিজাল্ট লাভ কৰিব অতি সোনকালে ধন্যবাদ